তেনেকে আপুনি ভাবে নেকি হিমন্ত বিশ্ব শৰ্মাই আজিলৈকে ক্ষমা খোজা কাম কৰিছে যোনে হিমন্ত বিশ্ব শৰ্মাৰ ট্ৰেক ৰেকৰ্ড আজিলৈকে চাইছে আৰু ক্ষমা কিয় খুজিব লাগে মোৰতো কোনো ল'ৰা ছোৱালী বিদেশী হৈ থকা নাই ক্ষমা কিয় খুজিব লাগে মোৰতো ল'ৰাও অসমীয়া ইণ্ডিয়া মোৰ ছোৱালীও ইণ্ডিয়াৰ মই কিয় ক্ষমা খুজিব লাগে এই চিন্তাবিলাক কিমান বেয়া যিজনৰ ঘৰত গোটেইকেইটা ভাৰতীয় তেওঁ ক্ষমা খুজিব কাক ক্ষমা খুজিব যাৰ ঘৰত গোটেইকেইটা বিদেশী কি ধৰণৰ অদ্ভুত আপোনালোককো কিয় বুৰ্বক বনাই মই বুজি নাপাওঁ আপোনালোকে যে এনেকে এনেকে যে দোষটো কৰিব যায় বিলাক মই আপোনালোকক দেখি মোৰ দুখ লাগে আৰু মুখতে কৈ থাকে মোৰ ল'ৰা ছোৱালী বিদেশী আৰু আপোনালোকে খুব এনেকে লিখে মোৰতো আপোনালোকৰ প্ৰতি মাজে মাজে দুখ লাগে এনেকেও থাকিব পাৰে মোৰ আগত ক'লে মই ক'লোহেঁতেন আপুনি ইমান নিৰ্লজ্জ আপোনালোকে কি ভাল পাইছে আপোনালোকে জানে কালি আপোনালোকে বিধানসভাত এটা বক্তব্য আপোনালোকে নুশুনিলে তেওঁ কৈছে যে 1950 চনৰ আইনখনত যেতিয়া অসমত বিস্তুৰাম মেধিহঁতে বিদেশী খাতা আৰম্ভ কৰিলে তেতিয়া জৱাহৰলাল নেহৰুৱে চিঠি লিখিলে যে এই আইনখন দি বিদেশী বহিষ্কাৰ কৰিব নালাগে কালি যদি আপোনালোকে লিডাৰ অফ অপজিশ্যনৰ ভাষণ শুনে কোনে আজি এইটো হেডলাইন কৰিলে কওক মোক তাৰমানে নেহৰুৰ প্ৰ বিদেশী সিচুৱেশ্যন 1950 ৰ পৰাই আছে যে অসমত বিদেশীখিনি থাকক কালিতো মই কোৱা কথা নাই মই নাজানিছিলে মই আজি চাব দিছো কালি দেৱব্ৰত শইকীয়াই কৈ আছে বিধানসভাত যে ইমিগ্ৰেণ্ট এক্সপালছন এক্টখন ইমপ্লিমেণ্ট নকৰিবৰ কাৰণে নেহৰুৱে চিঠি লিখে